हेलो फ्रेंड्स की खबर एया देखिछाने मैं राजहाঁহৰ मांस बनाई आছো एया तेলত दिलो फ्राई करि आছো আৰু এয়া ফ্ৰাই কৰি থাকোতে কাটি ললো পিয়াজ অলপ দীঘলীয়া পাতল পাতলকে কটা হৈছে কাৰণ মই ড্ৰাই ফ্ৰাই বনাম আৰু এয়া হৈছে তেলত ফ্ৰাই হৈ আছে তেতিয়ালৈকে তেল মানে মাংসখিনি ব্ৰাউন কালাৰ হৈ ফ্ৰাই নহয় তেতিয়ালৈকে পানী ছিটিয়াই মাংসটো ফ্ৰাই কৰি থাকিম আৰু ইয়াতে এটা জলকীয়াও দি দিলো জলকীয়াটো দিলে মানে অকমান জ্বলা হলে মাংসই হোক বা বেলেগ সবজি হোক খাই ভাল লাগে মই জলকীয়া এটা দিওঁৱে আৰু এয়া দেখিছানে এয়া বেছি নিদিওঁ এটা দিওঁ কাৰণ সৰু ল'ৰা-ছোৱালীও খায় জ্বলা হ'ব সেইটো কাৰণে নিদিওঁ আৰু যেতিয়ালৈকে হেয়া মাংসখিনি মই কৈছোৱে ব্ৰাউন কালাৰ হৈ ফ্ৰাই নহয় তেতিয়ালৈকে পানী এড কৰি ইয়াতে ফ্ৰাই কৰি থাকিম এয়া হৈ আছে ফ্ৰাই আৰু এয়া ফ্ৰাই হৈ গৈছে ইয়াতে এতিয়া পিয়াজ দিম পিয়াজখিনি দি দিম পিয়াজখিনি যেতিয়ালৈকে গলি শেষ নহয় তেতিয়ালৈকে মাংসটো সিজাই থাকিম বনাই থাকিম আৰু পিয়াজখিনি যেতিয়া গলি যাব ফ্ৰাই হৈ গলি যাব তেতিয়া মাংসটো খাই বহুত টেষ্ট লাগে আৰু মাংসৰ টেষ্ট আৰু পিয়াজৰ যিটো মিঠা হয় পিয়াজখিনি গলি গলে খাবলৈ আৰু ভাল লাগে সেইটো কাৰণে ড্ৰাই ফ্ৰাইত প্ৰায় মই পিয়াজখিনি পাছত দি পেলানি গলাই দিওঁ একেবাৰে গলাই দিয়াৰ পাছত যিটো মাংস খাই ভাল লাগে আৰু ইয়াত দেখিছানে দাইল আৰু অমিতাৰ কাৰণে ধুই কৰি ৰেডি কৰি থৈছোঁ ইয়াক কুকাৰত দিম এতিয়া কুকাৰত দি হৈ গৈছে আৰু ইয়াত দেখিছানে মাংসখিনি অলপ উদঙিয়াই দিছোঁ এয়া অলপ আঁতৰাই দিছোঁ এয়া ফ্ৰাই হৈছে আৰু এয়া হৈ গ'ল ফ্ৰাই এয়া হৈ গ'ল আৰু ৰেডি খাব পৰা হৈ গ'ল আৰু এয়া ৰেডি কৰি ল'ৰা-ছোৱালীকেইটাক প্ৰথমতে খুৱাই ল'লোঁ সিহঁতক বেছিকৈ মাংস দিয়া নাই খাবলৈ কাৰণ কাঁইট হয় পটককৈ খাব নাজানিলে লাগি ধৰিব ভয় লাগে সেইটো কাৰণে ডিম বইল কৰি দিছোঁ এডোখৰ দিছোঁ মাংস বেছিকৈ দিয়া নাই আৰু এয়া দেখিছেনে ভাইকক পানী কিহত দিছে এয়া বটলৰ মুখনিত পানী খাব দিছে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ থেংক ইউ